আসসালামু আলাইকুম। ওয়েলকাম টু ভিলেজ মম আৰিফা চেনেল। আশা ৰাখিছোঁ সকলোৱে ভালে আৰু সুস্থ আছে। আমিও আল্লাহৰ ৰহমতত সুস্থ আছোঁ। তো আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি আছোঁ এটি পিটিকা ৰেচিপি। নতুন ধৰণৰে আলু আৰু বিলাহীৰ পিটিকা। ভাতৰ লগত মই বিলাহী ৩-৪টা, সৰু আলু 3টা, জলকীয়া আৰু এটা পিঁয়াজ দিছিলোঁ। এইবোৰ সিজি গৈছে। দেখিলাই বহুত ধুনীয়াকৈ বিলাহীৰ বাকলিটো গুচাই গ'ল আৰু এতিয়া ভাতকেইডাল মই আঁতৰাই ৰাখিছোঁ আৰু এতিয়া এই সকলোবোৰ একেলগে ভালদৰে পিটিকাই ল'ম। এতিয়া অলপমান নিমখ আৰু সৰিয়হ তেল দিয়া হ'ল আৰু এইবোৰ ভালদৰে হাতেৰে মিহলাই ল'ব লাগিব। নতুন ধৰণৰ এটি পিটিকা ৰেচিপি হয় এয়া। তো আপোনালোক যদি খোৱা নাই তেনেহ'লে খাই চাব আৰু কমেণ্ট কৰিব। আৰু ভিডিঅ'টো চাই যদি অলপো ভাল লাগি থাকে তেনেহ'লে প্লিজ ভিডিঅ'টোত লাইক দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতেই ভিডিঅ'খন সামৰিলোঁ। দেখা হ'ব নতুন এটা ৰেচিপি লৈ। আল্লাহ হাফিজ। ভালে থাকিব, সকলোৱে সুস্থ থাকিব। টাটা, বাই বাই।